স্বাগতম সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ নিশ্চয় সকলে ভালে আছে যেটো আমাৰ 4500টা পদৰ এলপি আৰু ইউপিৰ টোটাল পাৰ্চেন্টেজটো আপোনালোকে কিদৰে ক্যালকুলেট কৰিব এই বিষয়লৈ বহুত আমাক মেছেজ দি সুধি থাকে হেয়ে মই ভাবিলো ভিডিওটোৰ জৰিয়তে কিদৰে মাৰ্কটো আপোনালোকে ক্যালকুলেট কৰিব অতি সহজ পদ্ধতিত মই দেখুৱাই দিম আৰু যিসকলে এতিয়ালৈ নেজানে যে এলপিৰ কিমান পাৰ্চেন্ট লয় বা ইউপিৰ কিমান পাৰ্চেন্ট লয় টেটৰ হক বা ডিএলএড হাই সেকেন্ডাৰী তে এলপিৰ টেটৰ বাবে আপোনালোকৰ যেটো টেট এক্সাম আসাম টেট হক বা সি টেটৰ 85% লোৱা হয় ঠিক হেদৰে ডিএলএড আপোনালোকৰ এলপিত ডিএলএড 5% ইয়াত বিএড এলাও নাই এপ্লাই কৰা ঠিক হেদৰে হাই সেকেন্ডাৰী যেটো আছে 5% লয় আৰু আদাৰ এক্টিভিটিৰ পৰা 5% যদি আপোনালোকৰ এনসিসি সি সাৰ্টিফিকেট থাকে তেতিয়াহলে 5 মাৰ্ক আৰু যদি এনসিসি বি সাৰ্টিফিকেট হয় তেতিয়াহলে 3 মাৰ্কহে কাউন্ট হয় ঠিক হেদৰে আপোনালোকৰ যেটো আপাৰ প্ৰাইমাৰী টেটৰ মাৰ্ক লোৱা হয় 80% ঠিক হেদৰে আপোনালোকৰ হাই সেকেন্ডাৰীৰ 5% মাৰ্কহে ওপৰতহে হয় ঠিক হেদৰে বিএৰ 5% আৰু ডিএলএড বা বিএডৰ 5% আৰু ঠিক হেদৰে আদাৰ এক্টিভিটিৰ 5% তে কিদৰে আপোনালোকে মোবাইলৰ সহায়ত ক্যালকুলেট কৰিব মই দেখুৱাই দি আছো আপোনালোকে ভিডিওটো হেকলৈ চাব তেতিয়াহলে চাওকচোন প্ৰথমতে যদি আপোনালোকে টেটৰ মাৰ্কটো এতিয়ালৈ আপোনালোকে পাৰ্চেন্টেজটো উলিয়াব পৰা নাই তেতিয়াহলে আপোনালোকে কিদৰে টেটৰ মাৰ্কৰ পাৰ্চেন্টেজটো উলিয়াব ইয়াতে আপোনাক প্ৰথমতে মই দেখুৱাই দি আছো যেনিবা আপুনি টেটত 105 পাইছে দেখুৱাই দি আছো তেতিয়াহলে আপোনালোকে প্ৰথমতে 100 পূৰণ তাৰ পিছত 105 পাইছে আপোনালোকে টেটৰ মাৰ্ক যেনিবা তাৰ পিছত আপোনালোকে ইয়াতে হৰণ দিব টোটাল মাৰ্কটো আছিল কিমান 150 আছিল এই 150 তে আপোনালোকে দেখি আছে 70% যদি আপোনালোকে যদি টেটৰ পাৰ্চেন্টটো এতিয়া উলিয়াব পৰা নাই এইদৰে উলাব তাৰ পিছত আপোনালোকক মই দেখুৱাই দি আছো যে টেটৰ পৰা যেহেতু 85% লয় প্ৰথমতে আপোনালোকে টেটৰ মাৰ্ক কিমান পাইছে এলপিৰ ক্ষেত্ৰত এটো প্ৰথমতে আপোনালোকে লিখিব যদি আপোনালোকে 70 পাইছে 70 টো লিখিব তাৰ পিছত পূৰণ চিন দিব লাগিব তাৰ পিছত আপোনালোকে পইণ্টটো টিপিব লাগিব পইণ্টটো টিপাৰ পিছত আপোনালোকে 85 আপোনালোকে লিখিব লাগিব তাৰ পিছত আপোনালোকে প্লাস কৰি যাব একেবাৰে হৈ যাব আপোনালোকৰ প্লাস তাৰ পিছত আপোনালোকৰ ডিএলএডৰ 5% ডিএলএডত আপোনালোকে কিমান পাৰ্চেন্ট পাইছিলে যদি ডিএলএডত আপোনালোকৰ 75% আছে তেতিয়াহলে 75 পূৰণ 0.05 দিব আপোনালোকে ইয়াতে 05 এইদৰে আপোনালোকে কাউন্ট কৰিব তাৰ পিছত আপোনালোকৰ হাই সেকেন্ডাৰী মাৰ্কটো কিমান আছিলে কিমান পাৰ্চেন্ট আছিলে যদি আপোনালোকৰ যেনিবা ধৰিলো 55% আছে তেতিয়াহলে 55 লিখি তাৰ পিছত আপোনালোকে পূৰণ দি আৰু এক সেম 0.05 তে টোটাল আপোনালোকে দেখিলে ইয়াতে 66 এইদৰে আপোনালোকৰ এলপি টেটৰ মাৰ্কটো আপোনালোকে ক্যালকুলেট কৰিব আৰু যদি আপোনালোকৰ আদাৰ এক্টিভিটি আছে তেতিয়াহলে সেই মাৰ্কটো ইয়াতে যোগ হ'ব যদি আপোনালোকৰ স্পৰ্ট হওক কালচাৰ হওক তেতিয়াহলে 5% মানে 5 মাৰ্কে যোগ হ'ব আৰু যদি মই যিদৰে কলো এনসিসি সি সাৰ্টিফিকেট হলে 5 বা বি সাৰ্টিফিকেট হলে 3 মাৰ্ক এইদৰে আপোনালোকৰ পাৰ্চেন্টটো কাউন্ট কৰি উলিয়াব পাৰিব ঠিক হেদৰে আপোনালোকে আপাৰ প্ৰাইমাৰীৰ বাবে কিদৰে মাৰ্কটো ক্যালকুলেট কৰিব আপাৰ প্ৰাইমাৰী যেহেতু টেটৰ পৰা 80% লয় আপোনালোকে প্ৰথমতে টেটৰ মাৰ্কটো লিখিব যদি আপোনালোকে টেটত যদি 65 পাইছে তেতিয়াহলে পূৰণ চিন দি 0.80 82 লিখিব তাৰ পিছত প্লাস দিব তাৰ পিছত আৰু আপোনালোকৰ হাই সেকেন্ডাৰী মাৰ্কটো কিমান আছিল পাৰ্চেন্টেজ যদি আপোনালোকৰ 62 থাকে বা কিবা কাৰণত 62 পইণ্ট আপোনালোকৰ 85 আছে এইদৰে লিখিব তাৰ পিছত পূৰণ চিন দিব তাৰ পিছত দশমিক আৰু 05 তাৰ পিছত প্লাস কৰিব তাৰ পিছত আপোনালোকৰ গ্ৰেজুৱেচনৰ মাৰ্কটো কাউন্ট কৰিব লাগিব গ্ৰেজুৱেচনৰ 5% যদি আপোনালোকে গ্ৰেজুৱেচনত 68 পাইছে ধৰিলো 68 পইণ্ট আপোনালোকে 25 পাইছে পূৰণ 0.05 এইদৰে প্লাস কৰিব তাৰ পিছত আপোনালোকৰ ডিএলএড বা বিএডৰ যদি আপোনালোকৰ 74% থাকে ঠিক এইদৰে আপোনালোকে 74 লিখিব পূৰণ 0.05 তে এইদৰে আপোনালোকৰ মাৰ্কটো টোটাল মানে কাউন্ট কৰিব পাৰিব তাৰ পিছত আপোনালোকৰ যদি আদাৰ এক্টিভিটি থাকে তেতিয়াহলে সেই মাৰ্কটো আপোনালোকে ইয়াতে যোগ কৰিব যদি আপোনালোকৰ অৰিজিনাল মানে সাৰ্টিফিকেট হয় কালচাৰেল হওক স্পৰ্ট হওক আৰু এনসিসি
তেতিয়াহে আপোনালোকে সেই মাৰ্কটো মানে ইয়াতে মানে আপলোড কৰিব বা আপোনালোকে ডকুমেণ্টটো দিব। যদি আপোনালোকৰ সেইখনত কিবা ডাউট থাকে যে অৰিজিনেল নহয়, যদি আপোনালোকে এনেই আনিছে, তেতিয়াহ'লে এইটো নিদিব। কাৰণ যিটো অফিচিয়েল মানে এডভাৰটাইজ আছে তাত লিখাই আছে যদি মাৰ্কশ্বিট বা চাৰ্টিফিকেট কিবা ডুপ্লিকেট পায় তেতিয়াহ'লে কিন্তু আপোনালোকক ডাইৰেক্ট ৰিজেক্ট কৰি দিব। সেয়ে যদি আদাৰ এক্টিভিটি যদি চাৰ্টিফিকেটখনো আপোনালোকৰ একচেপ্ট নহয়, হয়তো ৰিজেক্ট হ'ব পাৰে, পাব লগা চাকৰিটো আপোনালোকে নাপাব পাৰে। সেয়েহে আপোনালোকে ভাবি চিন্তি এপ্লাই কৰিব, যিটো জেনুৱেন সেইটোৱে আপোনালোকে আপলোড কৰিব। তেতিয়াহ'লে আপোনালোকে দেখিলে কিদৰে আপাৰ প্ৰাইমাৰী আৰু লোৱাৰ প্ৰাইমাৰীৰ আপোনালোকে মাৰ্কবিলাক আপোনালোকে কাউণ্ট কৰিব। তে ভিডিঅ'টোৰ জৰিয়তে মই সম্পূৰ্ণ আপোনালোকক দেখুৱাই দিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে আজিলৈ ধন্যবাদ।